ইমান গৰম হৈছে আজি ইমান গৰম কংগনৰ চুবু ইমান কাটিছে ইফালে আকৌ আজি গোটৰ মিটিঙলৈ নাযাওঁ কথা এটা ভাবিছিলো এই যোৱাবাৰ আকৌ আমাৰ মনালিছাজনীয়ে মোক একদম গোটেই নোম চুমবোৰ একদম ফেডিং কৰি পেলাই গোটেই মানুহজনী শীতল কৰি পেলাইছিলে সেই তাইকহে ফোন এটা কৰিব লাগিব আমাৰ আকৌ মানুহজনে আকৌ পইচা দিব পাৰে নোৱাৰিলেও মনালিছাক তেল এটা দিব লাগিব ভগৱানে আকৌ গোটেই নোমখিনি মোৰ গাতহে দিলে ৰাম ৰাম মাইকী মানুহৰ গাত নোম দেখোন নাথাকে মোৰ গাত যে নোম মই যে ভাবিয়ে পোৱা নাই কিনো হ'ল গাঁৱত আকৌ সেই ভালুক এটা ওলাইছে সেনে ৰাস্তাই গলো মোক কৈ ভালুকি বুলি গোটেই মানুহখিনিয়ে হাঁহিছে এনেকে হলে পাই মনালিছাকে ফোন এটা কৰিব লাগিব ইমান গৰম উঠিছে মই জানো ইমান গৰম মেখেলাখন ইমান নানাগিমাচোন ওপৰলৈ ইছৰাম বৰ গেলা ঘনাইছে নুগুনাবা কেলে আপোনাক সেই যোৱা বছৰে কলো বোলো হেৰি নহয় নোমবোৰ বোলে একেবাৰে নোহোৱা কৰি আহিব নোৱাৰে নেকি গুৱাহাটীত সেই মানুহ এটা আছিলে মানুহটোৱে মাতিছিলে হা এইবাৰ নহয় এইবাৰ মই সেই মনালিছাৰ ওচৰত ফেডিং কৰি আহিবগে লাগিব মই যাওঁ আপুনি ঘৰতে থাকক দেই নোমে গুনাইছে নে জাঙিয়ে গুনাইছে তাই ভাগত তাইহে জানে আৰু হৰি আপুনি সেই ফোনটোতে লাগি থাকিব নালাগে হা মই গৰম হৈছে দেখিছে নে সেই খুৰীদহঁতৰ ঘৰ সেইদিনাখন কিমান দামী ফ্ৰিজটা আনিছে সেই মোক কিন্তু ফ্ৰিজটা লাগিব যোৱা বছৰ আপোনাক কলো ফ্ৰিজটা আনি দিয়ক ফ্ৰিজটা আনি দিয়ক চবৰে ঘৰতে ফ্ৰিজ মোৰ সেই মন যায় ন ফ্ৰিজটা পানী অকণ খাবলে বৰ চিঞৰি থকা হে কথা পাতিবলৈ শান্তি দিয়া নাই মোবাইলত চিঞৰি থাকিলে নহব আপুনি মোক ফ্ৰিজটা আনি দিব লাগিব ৰাম ৰাম চবৰে ঘৰতে ফ্ৰিজ আপোনাৰ সেই পইচাবোৰ কি কয় ইমানখিনি পইচা ঘটে নহয় মোকতো আপুনি পাতি পইচা এটাও নিদিয়ে মোক কিন্তু আজি পইচা কেইটকামানো লাগিব হাতত দেই সেই গাঁৱৰ মনালিছা যে যোৱা বছৰ যে মোক চেডিং কৰি দিছিলে যে এই নোমবোৰ চাওক এই নোমবোৰ খোৱাই দিবকে লাগিব এই নোমবোৰ নোখোৱালে বৰ দিগদাৰ হব কংগনৰ চুকবোৰ কিমান কাটিছে মইহে জানো বেছি নালাগে আপুনি মোক 300 মান টকা দিয়ক মই সেই পালা মনালিছা পালা শিকি পেলাই কিমান টকা ইনকম কৰিছে নহয় কিমান টকা ইনকম কৰিছে আছে নে নাই আপোনাৰ ওচৰত পইচা যোৱা কিবা এটা কৰিম যোৱা আজি বাইদেউ নমস্কাৰ হেৰি নহয় চিনি পাইছিলে বাৰু পাইছো মানে যোৱা বছৰ যে উঠাবলৈ আহিছিলো এইবাৰ উঠাব নি মানে তাকেহে বাইদেউ এবছৰত বহুত নোম হৈ গল নহয় এতিয়া তাকেহে মানুহজন বা পইচা কেইটামান লৈ আহিছো আপুনি দুটা ভৰিতে একদম নোম উঠাই দিব লাগিব এবাৰ নহলে বৰ দিগদাৰ হৈছে আপোনাৰ যে বহুত নোম পায় এটা ভৰিত কিন্তু এবাৰ সৰহকে দিব লাগিব আপুনি যোৱা বছৰে কৈছিলে বোলে গৰম দিন হলে বোলে যোৱা বছৰ আকৌ গৈ যাব চাওক বাইদেউ কিমান নোম আকৌ গজিব কৃষ্ণ বাইদেউ এটা ভৰিত কিন্তু 5,000 মানকে লাগিব দেই বহুত নোম আপোনাৰ 5,000 লাগে মই 10,000 দিম আপুনি একদম মোক ক্লিয়াৰ কৰি দিয়ক এইবোৰ চিটনি থাকিব পৰা নাই আপুনি একদম ভালুকৰ পোৱালি গতে চোন দেখিব নমস্কাৰ আপোনাৰ ঘৰ মোৰ ঘৰ যোৰহাটতে আপোনাৰ মোৰ সেই তিয়ক মদৈ যাক আমাৰ তিয়কৰ ফালে নোম উঠোৱা মানুহ নাহে সেইকাৰণে মনালিছা বাইদেউহে পায় সেইটো কাৰণে ইয়ালৈকে আহিছো ভালুকৰ বংশই আছিলে নেজানো দেই আমাৰ বান্দৰৰ বংশ ভালুকৰ বংশ তেনেকুৱাই হব লাগিব চোৱাইছিলো নহয় বাইদেউ 3 জেগাত চোৱাল আমাৰ মায়ে হেনো ছাগলী মাংস খাইছিলে গাত থাকোতে সেইকাৰণে মই ছাগলী গতে নোম হৈ গল সেইবোৰ কথা বাদ দিয়ক বাৰু সেই মনালিছা বাইদেউ আপুনি বেছি দেৰি নকওঁ আপুনি মোৰ কামটোকে সোনকালে কৰি দিয়ে দিব এতিয়া হেৰি নহয় কাক কওঁ আপোনাকে কওঁ তাকে কওঁ মই ভাবিয়ে পোৱা বাইদেউ মোৰ বহুত দূৰ যাব লাগিব গম পাই নে আপুনি অকমান ৰখিব পাৰিব ওচৰতে মই কৰি লওঁ তেতিয়া ঠিক আছে কৰক আহক আপুনি ধৰি পেলাই কৰি দিম আহক শিকাই দিম আহক মই নোৱাৰিম দেই শিকাই দিম আহক নাই তুমি কৰা মই চাই থাকোচোন হেৰি হ'ল আপোনাৰ এতিয়া কাম এটা কৰো আপোনাৰ ৰছীয়েও ঘালি দিওঁ গম পাইছে নে ইয়াত আৰু মই এতিয়া ক্ৰীম চিম লগাই পেলাই উঠালে বহুত দেৰি হব নহয় এনেকে কৰি দিওঁ কৰক বাইদেউ ভৰিকেইটা ক্লিন হৈ গলে হয় আৰু গৰমত থাকিব পৰা নাই গম পাইনে বাইদেউ আপুনি পইচা টেনচন ল'ব নালাগে খালি একদম ধুনীয়াকে কৰি দিয়ক দেই হ'ব কৰি দিয়ক বাইদেউ মানুহজনী বৰ টেনচনত পৰিছে যেন পাইছো গোটেই নোমে একদম নধৰা থাকিব একদম থ্ৰেডিং কৰি দিম দেই বাইদেউ ইমান জোৰকে টানিছে হেৰি নহয় বাইদেউ নোৱাৰিছো গম পাই আপুনি বাহিৰলৈ যাব লাগিব মই ইয়াত নহয় দোকানত হলে পাই দিওঁ ক্ৰীম চিমবোৰ তাতহে আছে এনেকে নোৱাৰিছো আপোনাৰ চুলি চাইকে ধুই দিয়ক এইবোৰ জপাই লৈছো ইমান গোন্ধাইছে কিবা আপুনি বাহিৰলৈ যাব লাগিব গৈছে নোম উঠাবলে অসমত নোৱাৰিব আপোনাৰ নোম উঠাবলে কাৰণ আপোনাৰ নোমখিনি বহুত ডাঠ এইটো ইমান ঘন গোটেই ভালুকৰ পোৱালি নে বান্দৰৰ পোৱালি আপোনাক ধৰি পৰি নোৱাৰিচোন চুলিকে কাটি দিছো গম পাইছে নে আপোনাৰ চুলিকে কাটি দিয়ক জগ বাহিৰলৈ যাবলৈ আকৌ বহুত পইচা লাগিব নহয় সেইটো কাৰণে দিগদাৰ হৈছে ইমানখিনি নোম লৈতো কেনেকে থাকিব যাব আৰু উপায় নাই নহয় আপোনাৰ কাপটো হ'ল গম পাইছে নে চুলিটো কাটি লও বাইদেউ বেছি ছুটি কৰি পেলালে নি বাৰু নাই গৰম দিনত এনেকেই কৰে আমাৰ আকৌ মানুহজনে বেছি ছুটি কৰিবলৈ হাক দিছে বৰ খং গম পাই নে ধুনীয়া লাগিছে আপোনাক গম পাইছে নে ধুনীয়া লাগিছে ন এইটো মাৰ্কেটত নতুনকে আহিছে জীয় এতিয়া মই অল্প ধুনীয়া নাছিলো আগতে চুলিয়ে একদম মানুহ খাওঁ যেন কয়
এতিয়া গৰমত অকমান পোপতে কাটি পেলি বোলো থাওঁ সহ্য কৰিব নোৱাৰা গৰমটো বাইদেউ আপুনি বৰ ধুনীয়া লাগিছে এই না আপুনি যাব পাৰে এতিয়া গম পাইছেনে হয় নি আপুনি খালি হেৰি কৰিব মোৰ দোকানলৈকে আহিব নোমখিনি তাতে উঠাই দিম তেতিয়া যাওঁ হেৰি নহয় বাইদেউ বাইদেউ কেনেকুৱা লাগিছে দেখিবলৈ ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে এতিয়াহে মানুহজনী অকমান মুকলি হৈছে আগতে বহুত ষ্টাইলত থাকো আগতে গাঁৱত দবাকে একদম মই ফালি থাকো নহয় আজিকালি আকৌ সেই মানুহজনে বৰ বেয়া পায় এইবোৰ কৰি থাকিলে যাওঁ তেতিয়া বহক ঠিক আছে যাওঁ দেই আপোনাৰ পইচাটো দিবলৈ আছিলে নহয় কিমান দিব লাগিব আপোনাৰ হেৰি হ'ল চুলিটো কাটি লোৱা সেইটো তাতে সেইবুলি 300 টকা দিলে হ'ব আপুনি দোকানলৈ খালি আহিম এদিন দেই ঠিক আছে বাইদেউ আপুনি আহিলে কি কৰিম বুলি আহিছিলো মোৰ ঢেৰ মানে এই দোকান কিলে বনোৱা নাই নেকি তুমি নহয় দোকানখন বনাই আছে মানে এচি লগাবলৈ দিলো সেইটো কাৰণে ঘৰতে কামবোৰ কৰি আছো এতিয়া মই সেই চিলাইটো থ্ৰেডিং কৰিব লাগে চুলিটো ষ্ট্ৰেটো কৰিব লাগে কাৰ্লটো কৰিব লাগে নহয় বাইদেউ যিকোনো এটাই কৰিব পাৰিম দুটা কৰিব নোৱাৰো নহয় নহয় মই পইচা আনিছো মোক দুইটাই কৰি দিব লাগে নহয় গম পাইছো পইচা আনিছে কৰিলে ষ্ট্ৰেট কৰক নহলে কাৰ্ল কৰক মোৰ দুটা কৰিব নোৱাৰিম নহয় মোক দুইটাহে লাগিছিলে মই পইচা আনিছো তুমি পইচাৰ কাৰণে চিন্তা কৰিব নালাগে তুমি কাৰ্লটো কৰি দিয়া ষ্ট্ৰেটো কৰি দিয়া কৃষ্ণ নহয় মানে দুটা কৰিবলৈ দিগদাৰ হয় যিকোনো এটাহে কৰিব পাৰিম গম পাইছে নাই আপুনি আপুনি বুজি পোৱা নাই কেলে মই পইচা আনিছো বোলো হ'ব কিবা এটা কৰিব লাগিব আৰু মিনতি ভাগৰ ফোন আহিছে এইও আহিব চাগে